দিয়াৰ পিছত নদীত পেলাই দিয়াটো বহুত দুখ লগা ঘটনা। মানে বিবেক জ্ঞান কেতিয়া প্ৰত্যক্ষ কৰিলে, কেতিয়া গম পালে তেনেকুৱা? এই আধা ঘণ্টামান আগত আমি গম পালোঁ যে এনেকুৱা নদী দি ভাহি আহি আছে। ভাহি আহি তাতে মানে আমাৰ ঘৰৰ ওচৰতে নদীৰ পাৰত এক জেগাত লাগি ধৰি পিছত আমি যাই চাওঁ যে এইটো মানুহ বাচ্চা। তেতিয়া আমি স্থানীয় মিডিয়া মানুহক মাতিলোঁ, চৰকাৰে ঠিকনাত জনালোঁ। এতিয়া তেওঁলোকে আহি আছে, কি কৰে। পুলিচ প্ৰশাসনক জনোৱা কিমান সময় হৈছে? 10 মিনিটমান হ'ল, আহি পাব বুলি কৈছে আৰু ফোন কৰাৰ লগে লগে কৈছে আহি গৈছে। অহাৰ পিছত কি হয় ভাল লগা হ'ল ৰ'বা।